বনাইছে হাঁহ বনাইছে হাঁহ ড্ৰাই ফ্ৰাই এইটো খাবলৈ পাম নে নাপাম জানো তথাপিও দেখুৱাই আছোঁ হাঁহ বনাইছে পল্লৱী বাই হাঁহ বনাইছে মই বৰ্তমান আহি পাইছোঁ এতিয়া ভোগালী মেলা দীঘলী পুখুৰী বহুত মানুহ আৰু মানে মানুহ বহুত হৈছে মুখত এটা পাণো আছে লগতে ইয়াত সোমাইছোঁ মানে আৰু ভিতৰত সোমাইছোঁ ন পুৰণি আৰ্টিষ্টো লগ পাম মানে হিৰ' বহুতখিনি মানুহ লগ পাম তাৰ মাজত মই ভিতৰত আছোঁ গতিকে প্ৰগ্ৰেমৰ দেখি যাম তাৰ আগত মই আপোনালোকক বজাৰখন দেখাই ওলাইছোঁ এইটো আই লাভ গুৱাহাটী এইটো দীঘলী পুখুৰীত দুদিনীয়া কাৰ্যসূচী ফ্ৰাইডেজ এণ্টাৰটেইনমেণ্টৰ জৰিয়তে আমাৰ এই প্ৰগ্ৰেমটো পতা গৈছে গতিকে আপোনালোকে অহাকালি আছে আকৌ অহাকালি নাই আৰু ভিডিঅ'টো মই কালিহে আপলোড কৰিম গতিকে মই এইখিনি আহি আমাৰ গণেশ দাক লগ পাইছোঁ গণেশ দা কিবা এটা ভোগালী বিহু কৈছে মই ভিতৰত যাব পাৰোঁ আৰু এই বহুত দূৰত আছোঁ যাব পাৰোঁ মানে দূৰত আছোঁ আগফাল পালোঁ দেই মোটামুটি আগফাল পুৰা প্ৰগ্ৰেমৰ একদম সন্মুখত আছোঁ আহি মানে বহুত কষ্ট কৰি আহি গোটেই মানুহখিনি আছে আৰু ইয়াতে গোটেইখিনি গতিকে ভিডিঅ'টো শেষ নকৰিব শেষলৈ চাব তাৰ লগত অলপ কথা পাতিম আমাৰ অৰ্ণৱ দা আছে আৰু মনোজ দা আছে মনোজটো মোৰ বহুত অৰ্ণৱ দা কি আছোঁ মেইন মানুহ একদম মানে আমাৰ মেইন মানুহ অৰ্ণৱ দা মানুহ কিন্তু এইটোহে হয় নেকি যিয়ে নহওক নতুন বছৰৰ শুভেচ্ছা লগতে ভোগালী বিহু উলগ জনালোঁ আৰু দাদা মই চেনেলটো নতুনকৈ খুলিছোঁ চেনেলটোত কিছু ছাপৰ্ট পাইছোঁ মোৰ বন্ধু বান্ধৱীসকলৰ পৰা কিন্তু তাৰোপৰি কিবা এটা মানে মোৰ বন্ধুখিনিৰ কাৰণে গতিকে ইয়াৰ চেনেলটোৰ জৰিয়তে গোটেই অসমবাসী ৰাইজৰ ভোগালী বিহু উলগ যাচিছোঁ গতিকে এইৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰক আৰু অকণমান শ্বেয়াৰ কৰক লগতে কিবা একো নাই চব আছে ঠিক আছে আৰু শ্যাম আছে সকলোৱে মিলি ৰন্ধাত ব্যস্ত আপোনাৰ কোনোবা সহযোগিতা আছে ভৰালৰ তলতে খেলা
গীত নৃত্য আৰু অন্তৰংগ আলাপৰ মাজেৰে আমাৰ চাকৰিতে ভালকে কৰিব। পৰৱৰ্তী এখনে জয়ৰ পূৰ্বে লৈ লৈছোঁ এটা সৰু বিৰতি। হাঁহ বনাইছোঁ উইদাউট অইল। হাঁহৰ তেলেৰে মই হাঁহটো বনাইছোঁ আৰু কোমোৰাৰে আৰু যোগাৰ কৰি দিছিলোঁ তেল একেবাৰে দিয়া নাই, এটুপাও দিয়া নাই। হাঁহৰ মায়া জাল তাৰমানে হাঁহৰ মায়া জাল। মই শান্তি এপাৰ্টমেণ্টত চবচে মাইকিন মতে চলা ঘৰৰ শাহুৰ পৰা আহো ন কি বনাইছে দেখাই আছো। অকণমান উঠি দিলে সুবিধা। গোটেইখিনি মানুহ আছে। জনাব পাৰি ভাল পাম যে মোৰ জীৱনত অসমীয়া ফিল্ম যিজন হিৰৰ ফিল্ম চাইছিলোঁ, মানে যিজন আৰ্টিষ্টৰ ফিল্ম চাইছিলোঁ, আজি তেখেত মোৰ লগত আছে। বৰ্তমান নমস্কাৰ, সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰ যাতে সকলোৰে ভাল হয় তাকে কামনা কৰিছোঁ। সকলোৰে শান্তি মাজেৰে পাৰক তাকে কামনা কৰিছোঁ। আৰু বাহিৰৰ শুভেচ্ছা থাকিলে তেওঁ চেনেলটো সকলোৰে ছাপোৰ্ট কৰিব। সকলোৱে একেলগে সাজ নাখাওঁ জানো? মই কিছুমানক হিচাপে কিলে আমন্ত্ৰণ জনাব বিচাৰিছোঁ। আমাৰ লগত আছে নিউজ নেটৱৰ্ক মেনেজিং এডিটৰ ছাৰ জাৰি হুছেইন। জাৰিদাক অকণমান এইখিনি বিচাৰিছোঁ। লগতে আছে জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ। ভৃগু আহিলে ভাল লাগিব। হেপী নিউ ইয়াৰ। যদি নিবিড় মায়াৰেতো বৰ্তমান কৰি আছে, আগৰ চিৰিয়েলৰ চিনাকি হৈ আছে। এতিয়া বাজনী চবচে ফ্ৰাইডিজ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত আয়োজিত ভোগালী মেলা 2023ৰ বাকৰি ইতিমধ্যে জনপ্ৰিয় কণ্ঠশিল্পীৰ কণ্ঠৰ সুমধুৰ Supure con la
যদি ভাবিছে মৰম